নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেক ফৰলৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ এনেকুৱা হৈছে নে কেতিয়াবা বা হৈছে নিশ্চয় হৈছে যে আপোনালোকৰ ইম্পৰ্টেন্ট ফোন কল এটা কৰিব লগা আছে মেছেজ এটা কৰিব লগা আছে আপোনাৰ মোবাইলত বেটাৰী আছে গৈ 10% 20% আপোনাৰ কেতিয়াবা এনেকুৱা নিশ্চয় হৈছে বহুতবাৰ আপুনি ৰাতিপুৱাই মোবাইলটো চাৰ্জ দি ওলাই যায় ফুল চাৰ্জ কৰি 100% কৰি এবেকে দিনটো হাতা নাযায় আপোনাৰ মোবাইলত 20% 30% চাৰ্জ আছে তো এনেকুৱা আপোনাৰ মানে বহুত ডাঙৰ এটা টেনচন হৈ যায় কৰবাত যাব ওলাইছে চাৰ্জাৰটো নোহোৱাকে আপুনি যোৱাৰ কথা ভাবিবই নোৱাৰে তো গতিকে এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰবলেমৰ বেটাৰীৰ পৰা আমি মোবাইলৰ বেটাৰীৰ পৰা পাওঁ মোবাইলৰ বেটাৰী আমি আমাৰ মোবাইলৰ বেটাৰী 4000 mAh 3000 mAh ইমান কেপাসিটি মোবাইলৰ বেটাৰী থাকে কিন্তু তথাপিও আমি তাৰ যেটো চাৰ্জিং কেপাসিটি ফুল হেৰিত আমি নাপাওঁ তো আজি মই ভিডিওটো আমি মোবাইলৰ বেটাৰী পাৱাৰটো কি ধৰণে আমি ইনক্ৰিজ কৰিব পাৰো তাৰ কিছুমান টিপস এণ্ড ট্ৰিক্স কোৱাৰ কাৰণে মই ভিডিওটো বনাইছো ভিডিওটো হেকলৈ চাই থাকিব আৰু টিপস এণ্ড ট্ৰিক্স বিলাক আপোনালোকে ভালদৰে শুনিব আপোনালোকৰ নিশ্চয় কামত আহিব প্ৰথম যেটো টিপস হৈছে আপোনালোকৰ যিবিলাক আনৱান্টেড সেন্সৰ মানে মই ক'বলৈ গলে আপোনালোকে ধৰক ব্লুটুথ ইউজ কৰিছে কাৰোবাৰ পৰা কিবা ফাইল লৈছে ব্লুটুথ ইউজ কৰিছে বা কাৰোবাৰ পৰা কিবা ফাইল লৈছে ওয়াইফাই টো অন হৈ আছে হয়নে তো কিন্তু আপোনালোকে ইউজ কৰিছে কিন্তু তাৰ হেতু অফ কৰিব পাহৰি গৈছে মই বন্ধুসকলৰ মোবাইলত দেখো ব্লুটুথ অন হৈ আছে ওয়াইফাই অন হৈ আছে এবিলাকে কি কৰে বেটাৰী বহুত খায় আপোনালোকে কাৰোবাৰ পৰা ফাইল এটা লৈছে কাৰোবাৰ পৰা ওয়াইফাই অন কৰিছে কিবা কাৰণত কাম হোৱাৰ পিছতে ওয়াইফাই বা ব্লুটুথ বা এনএফসি এবিলাক বন্ধ কৰি দিব আপোনালোকে হেবিলাক ৰানিংত নাৰাখিব সেকেন্ড যেটো টিপস হৈছে হেতু হৈছে আপোনাৰ এপ্লিকেশনৰ যেটো গুগল ষ্টৰৰ এপ্লিকেশন বিলাকৰ অটোমেটিক আপডেটটো বন্ধ কৰি দিব বাই ডিফল্ট অটোমেটিক আপডেটটো অন হৈ থাকে আপোনালোকে অটোমেটিক আপডেটটো এই কাৰণে বন্ধ কৰিব আপোনাৰ মোবাইলত চাৰ্জ আছে ধৰক 30% সেই টাইমতে পাঁচটা মান এপ্লিকেশনৰ আপডেট আহি গল আজিকালি জিও হৈছে প্ৰবলেমটো নাই ডাটাৰ একো গতিকে পাঁচটা মান এপ্লিকেশনৰ আপডেট আহি গল সেই আপডেট বিলাক ডাউনলোড হ'ব ধৰিলে বেটাৰী যেতিয়া ডাউনলোড কমপ্লিট হ'ব তেতিয়ালৈকে আপুনি দেখিব আপোনাৰ মোবাইলৰ বেটাৰী 6% আছে তো আপুনি গুগল ষ্টৰত হে অটোমেটিক আপডেটটো বন্ধ কৰি দিব সেকেন্ড কথা আপোনাৰ যিবিলাক সাউন্ড কিবোৰ্ডটো যেতিয়া লকটো খুলিব পানী নিচিনা সাউন্ড হ'ব হয়নে যেতিয়া টাইপ কৰিব আপোনাৰ ভাইব্ৰেট হ'ব আৰু বিভিন্ন ধৰণৰ আপুনি সাউন্ড ইউজ কৰে মানে এনে শুনুতে ভাল লাগে হেবিলাক সাউন্ড কিন্তু হেবিলাকে আপোনাৰ ব্যাকগ্ৰাউণ্ডত বেটাৰী খাই আছে কাৰণ আপুনি যেতিয়া কিবোৰ্ডত টাইপ কৰিব ভাইব্ৰেট হ'ব মানে বা আপুনি লকটো খুলিছে ভাইব্ৰেট হৈছে মানে কি হয় মোবাইলৰ ভিতৰত এটা ভাইব্ৰেচনৰ মটৰ চলিছে আৰু ভাইব্ৰেচনৰ মটৰ চলিছে মানে কি মোবাইলৰ বেটাৰীটো পাৱাৰ ইউজ কৰিবই তো আপোনালোকে সেটিংছত গৈ এবিলাক বন্ধ কৰি দিব নেক্সট আছে আপোনাৰ স্ক্ৰিনৰ যেটো অটোমেটিক ব্ৰাইটনেস হেতু আপোনালোকে অন কৰি নাৰাখিলেও হ'ব কাৰণ আপুনি ব্ৰাইটনেসটো ম্যানুয়ালি নিজেই সেট কৰিব পাৰে কাৰণ আপুনি যদি অটোমেটিক ব্ৰাইটনেসটো অন কৰিছে বহুত টাইমত দেখা পাব ব্ৰাইটনেসটো বহুত বাঢ়ি থাকে অথচ আপুনি তাতকে যদি কম ব্ৰাইটনেসৰ হয় আপোনাৰ একো প্ৰবলেম নাই ধুনিয়াকৈ চাব পাৰে হয়নে গতিকে আপুনি অটোমেটিক ব্ৰাইটনেসটো অফ কৰি থব হেনেকৈ আপুনি বেটাৰী কিছু ইনক্ৰিজ কৰিব পাৰিব নেক্সট যেটো হৈছে স্ক্ৰিন টাইম আউট মানে আপুনি মোবাইলটো ইউজ কৰিছে বা কিবা এটা আপোনাৰ নটিফিকেশন আহিছে বা মেছেজ আহিছে মোবাইলৰ স্ক্ৰিনখন অন হৈ গৈছে হয়নে আৰু সেইখন কি হৈছে আপোনাৰ স্ক্ৰিন টাইমত আপোনাৰ 4 মিনিট আছে 4 মিনিটলৈ আপোনাৰ মোবাইলটো অন হৈ থাকিব বেটাৰীটো খাব তো গতিকে আপুনি স্ক্ৰিন টাইম আউট সেটিংছত গৈ 30 সেকেন্ড কৰি ৰাখক 20 সেকেন্ড কৰি ৰাখক হয়নে হেনেকৈ আপুনি কিছু বেটাৰী সেট কৰিব পাৰে নেক্সট হৈছে আপোনাৰ লাইভ ৱালপেপাৰ মই বহুতক দেখিছো লাইভ ৱালপেপাৰ ইউজ কৰি আমি বহুত ভাল পাওঁ লাইভ ৱালপেপাৰ ইউজ কৰি ভাল লাগে হয় কিন্তু ই বেটাৰী বহুত খায় আপোনালোকে জানে নে এটা বেটাৰী লাইফ সাইকেলত ই লাইভ ৱালপেপাৰ আপোনাৰ 20% লৈ বেটাৰী অকল লাইভ ৱালপেপাৰে খাই দিব পাৰে তো গতিকে আপুনি লাইভ ৱালপেপাৰ ইউজ নকৰিব মই ৰিকমেন্ড কৰিম আপুনি যদিও বোৰিং হয় ভাল নালাগে ব্ল্যাক ৱালপেপাৰ এখন ইউজ কৰিব ভাল নালাগে জানিছো যদি আপোনাৰ বেটাৰী বচোৱাই মেইন উদ্দেশ্য বহুতখিনি বেটাৰী আপুনি ইনক্ৰিজ হয় বেটাৰী পাৱাৰ নেক্সট যেটো হৈছে আপোনাৰ ডাটা ইউজেজ আপুনি যদি আপোনাৰ বেটাৰী চাৰ্জ কমি গৈছে তেতিয়াহলে আপুনি ডাটা ইউজেজটো বন্ধ কৰি দিয়ক তাৰ উপৰি ব্যাকগ্ৰাউণ্ডত বহুত এপ্লিকেশন আছে এপ্লিকেশন বিলাকে ডাটা বহুত ইউজ কৰে ব্যাকগ্ৰাউণ্ডত আপুনি গম নপোৱাকে যেনেকৈ আপুনি ফেসবুক মেসেঞ্জাৰ আছে ফেসবুক আছে হোৱাটসঅ্যাপ আছে প্ৰত্যেকটো টাইমতে নটিফিকেশন আহি থাকে নটিফিকেশন আহে মানে কি হি ডাটা ইউজ কৰিছে মানে কি বেটাৰী প্ৰবলেম হৈছে তো গতিকে আপুনি যেটো এবিলাক যেটো ডাটা ইউজ কৰা সিস্টেম হেতু বন্ধ কৰি দিব ব্যাকগ্ৰাউণ্ডৰ এপ্লিকেশন বিলাকৰ ডাটা ইউজৰ সিস্টেমটো বন্ধ কৰি দিব যিবিলাকক আপোনাৰ ইম্পৰ্টেন্ট লাগে হেবিলাকৰ আপোনাৰ খোলা ৰাখিব কিন্তু যিবিলাক অলাগতিয়াল ফেসবুকৰ
প্ৰত্যেকটো টাইমতে আপডেট আহি থাকিব লাগিব বুলি কথা নাই আপোনালোকে মেনুৱেলি যাই নটিফিকেশন চেক কৰিব পাৰে তো এইবিলাক বন্ধ কৰি দিব নেক্সট হৈছে আপুনি ফেক চাৰ্জাৰ ইউজ নকৰিব বহুতে কৰে আপোনাৰ যেটো অৰিজিনাল চাৰ্জাৰটো বেয়া হৈছে মই মানিছো অৰিজিনাল চাৰ্জাৰটো বহুতৰ বেয়া হৈ যায় তাৰ পিছত আপুনি বজাৰৰ পৰা যেনে তেনে এডাল চাৰ্জাৰ কিনি আনি চাৰ্জ কৰি থাকে মোবাইলটো বেটাৰীটো আপোনাক বহুত হাৰ্ম কৰে হেনেকুৱা ক্ষেত্ৰত হয় অৰিজিনাল চাৰ্জাৰ ইউজ কৰিব নহয় তো বা থাৰ্ড পাৰ্টিয়ে ইউজ কৰক বেলেগ চাৰ্জাৰ ইউজ কৰক কিন্তু ভাল কোম্পানীৰ ব্ৰ্যান্ডেড কোম্পানীৰ চাৰ্জাৰ ইউজ কৰিব এইটো এটা সেকেন্ড হৈছে আপোনাৰ মোশন সেন্সৰ বুলি ক'বলৈ গলে ধৰক কেনে আপোনাৰ আজিকালি ফিচাৰ্স বিলাক ওলাইছে যেনেকে মোবাইলটোৰ ওপৰত হাতখন আমি দি দিছো মোবাইলটো অন হৈ গৈছে মোবাইলটো আপুনি উলটাই ৰাখিছে স্ক্ৰিনখন মোবাইলটো অফ হৈ গৈছে বহুত ধৰণৰ মোশন সেন্সৰ্স আছে সেইবিলাকো আপুনি অফ কৰি থাকিব তো আনৱান্টেড যিবিলাক নহলে আপুনি চলিব পাৰে সেইবিলাক আপুনি বন্ধ কৰি থক দেখিব আপোনাৰ মোবাইলৰ যেটো পাৱাৰ বহুতখিনি ইনক্ৰিজ হৈছে তো এখিনি আছিল টিপস এন্ড ট্ৰিক্স আপোনালোকে যদি জানে আৰু টিপস এন্ড ট্ৰিক্সৰ বিষয়ে মোৰ কমেন্ট বক্সত নিশ্চয় লিখিব তো মোৰ এইখিনিয়ে আছিল মোৰ ভিডিওটো মোৰ চেনেলটো যদি এতিয়ালৈ আপোনালোকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকৈ ৰেগুলাৰলি আপোনালোকলৈ বিভিন্ন ধৰণৰ টিপস এন্ড ট্ৰিক্স আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ টেকনিক্যাল ভিডিও মই আপোনালোকলৈ লৈ আহি থাকিম লগতে মোৰ চেনেলত আপোনালোকে জবৰ আপডেটটো পাই থাকিব তো এইখিনিয়ে আছিল মূল কথা মই আহিছো এতিয়ালৈ ধন্যবাদ